হেল্ল' গাইজ আদৰণি জনাইছে আছামিজ টেকলৈ আপোনালোকে নিশ্চয় ইনষ্টাগ্ৰামৰ IGTVত ভিডিঅ' চাই কিন্তু আপোনালোকে জানেনে IGTVত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে ইউটিউব আৰু ফেচবুকৰ পিছত এতিয়াৰ পৰা IGTVত ভিডিঅ' আপলোড কৰি ইনষ্টাগ্ৰামৰ পৰা আপোনালোকে টকা ইনকাম কৰিব পাৰিব 1 জুনত ইউএছত প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব এই প্ৰক্ৰিয়া আৰু লাহে লাহে ভাৰততো আৰম্ভ হ'ব এই প্ৰক্ৰিয়া আজিকালি ল'ৰা ছোৱালীয়ে টিকটকৰ প্ৰতি বেছি আকৰ্ষিত হৈছে কিন্তু মোৰ পাৰ্চনেলি আপোনালোকলৈ অনুৰোধ যে টিকটকৰ বাহিৰেও আপোনালোকে ইনষ্টাগ্ৰামত এক্টিভ হওক টিকটকৰ লগতে এতিয়াৰ পৰা IGTVত ভিডিঅ' আপলোড কৰি আপোনালোকৰ টেলেণ্ট শ্ব' কৰক নিজৰ ভাল ভাল ভিডিঅ' আপোনালোকে IGTVত আপলোড কৰি যাওক যাতে সেইবোৰৰ পৰা ভৱিষ্যতে টকা ইনকাম কৰিব পাৰে বৰ্তমান সময়ত ইনষ্টাগ্ৰামে IGTVক বহুত বেছি প্ৰমোট কৰি আছে আপোনালোকে ইনষ্টাগ্ৰামত ফটো বা ষ্টেটাছ পোষ্ট কৰিলে যিমান মানুহে দেখা পায় তাতকৈ দুগুণ মানুহে দেখা পাব যদি আপোনালোকে IGTVত ভিডিঅ' আপলোড কৰে ইয়াৰ পৰা আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ফলোৱাৰ বহুত বেছি গেইন হ'ব আৰু আপোনালোকে ইনষ্টাগ্ৰামত যিকোনো পোষ্ট দিলে সেই পোষ্টসমূহত বহুত বেছি লাইক আৰু কমেণ্ট অহা হ'ব চ' আজিৰ এই ভিডিঅ'টোত আপোনালোকক শিকাম IGTVত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে সহজভাৱে আৰু পৰ্যায়ক্ৰমে চ' আহক এই ভিডিঅ'টিৰ সৈতে আগবাঢ়ো IGTVত ভিডিঅ' আপলোড কৰিবলৈ পোনপ্ৰথমে আপুনি ইনষ্টাগ্ৰাম এপটো প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি লওক আৰু যদি ডাউনলোড কৰা আছে প্লে ষ্ট'ৰত গৈ এই ইনষ্টাগ্ৰাম এপটো আপডেট দি লওক ইয়াৰ পিছতে ইনষ্টাগ্ৰাম এপটো আপুনি অ'পেন কৰি লওক ইনষ্টাগ্ৰাম এপটো অ'পেন হোৱাৰ পিছত যদি আপোনালোকে মোক এতিয়াও ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি লওক এইটোৱে মোৰ ইনষ্টাগ্ৰাম একাউণ্ট ইয়াৰ পিছত আপুনি ওপৰৰ ৰাইট চাইডে এটা IGTVৰ লগ' দেখা পাইছে এই লগ'টোত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছতে ওপৰত আপোনালোকে দেখা পাইছে এটা প্লাছ আইকন এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনাক গেলেৰীলৈ লৈ আহিব আৰু গেলেৰীৰ যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি লওক কিন্তু মনত ৰাখিব আপুনি IGTVত ভিডিঅ' আপলোড কৰিব লগা হ'লে সেই ভিডিঅ'টো মিনিমাম 1 মিনিট হ'ব লাগিব 1 মিনিটৰ তলত হ'লে ভিডিঅ'টো IGTVত আপলোড নহয় চ' মই ইয়াৰে যিকোনো এটি ভিডিঅ' চিলেক্ট কৰি ল'ম মই এই ভিডিঅ'টো চিলেক্ট কৰি লৈছোঁ এই ভিডিঅ'টো চিলেক্ট কৰি লোৱাৰ পিছত ওপৰৰ ৰাইট চাইডে আপোনালোকে নেক্সট বুলি পাইছে আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কভাৰ ইমেজ এটি চিলেক্ট কৰিব লাগিব যেনেকৈ ইউটিউবত থাম্বনেইল লগাব লাগে ঠিক তেনেদৰে ইনষ্টাগ্ৰামত কভাৰ ইমেজ এটি লগাব লাগে চ' এতিয়া এই কভাৰ ইমেজটো লগাব লগা হ'লে তলত আপোনালোকে দেখিছে এড ফ্ৰম গেলেৰী মানে গেলেৰীৰ পৰা আপোনালোকে ইয়াত এড কৰিব পাৰিব চ' মই ইয়াত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত গেলেৰীৰ ইমেজবোৰ ইয়াত আহি গৈছে মই ইয়াৰে এটি ইমেজ চিলেক্ট কৰি লৈছোঁ আৰু আপোনালোকে যদি গেলেৰীৰ পৰা ইমেজ চিলেক্ট কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'ৰ পৰাও কভাৰ ইমেজ এটি বনাই ল'ব পাৰিব তলত ইয়াত অপশ্যন আছে এয়া চাওক এনেকৈ আপুনি ইয়াত চিলেক্ট কৰি ল'ব যিটো আপোনালোকে কভাৰ ইমেজ বনাব বিচাৰে মই এইটো চিলেক্ট কৰি লৈছোঁ এইটো মোৰ হ'ব কভাৰ ইমেজ এতিয়া মই নেক্সট ক্লিক কৰি দিম নেক্সট ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইয়াত টাইটেল বুলি থাকিব ইয়াত আপোনালোকে ভিডিঅ'টোৰ টাইটেল লিখি দিয়ক টাইটেলৰ তলত ডেছক্ৰিপশ্যন বুলি আহিব ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ বিষয়ে আপোনালোকে অলপ লিখি দিয়ক ইয়াৰ পিছত আছে এড টু চিৰিজ মানে যেনেকৈ ধৰক ইউটিউবত প্লে'লিষ্ট থাকে ঠিক তেনেদৰে ইয়াত এড টু চিৰিজ আছে চ' আপুনি এড টু চিৰিজত ক্লিক কৰি ইয়াত নিউ চিৰিজ এটি বনাই ল'ব পাৰিব ইয়াৰ পিছত আছে পোষ্ট এ প্ৰিভিউ এই পোষ্ট এ প্ৰিভিউ অপশ্যনটো আপোনাৰ তাত অন হৈ আছেনে নাই এইটো চাব যদি অন হৈ থকা নাই তেনেহ'লে এইটো অন কৰি ল'ব এই পোষ্ট এ প্ৰিভিউ অপশ্যনটো যদি আপোনালোকে অফ কৰি থৈ দিয়ে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ হোম পেজত নাহিব মানে এই ভিডিঅ'টো বেলেগে দেখা নাপাব কেৱল আপুনিহে এই ভিডিঅ'টো চাব পাৰিব চ' আপোনালোকে পোষ্ট এ প্ৰিভিউ অপশ্যনটো অন কৰি ৰাখিব তেতিয়াহে আপোনাৰ সেই ভিডিঅ'টো সকলোৱে দেখা পাব নেক্সট ইয়াত আছে প্ৰফাইল কভাৰটো অলৰেডি মই চিলেক্ট কৰি লৈছোঁৱেই চ' ইয়াত মই ক্লিক কৰিব নালাগে ইয়াৰ পিছত আছে মেক ভিজিবল অন ফেচবুক এই অপশ্যনটো আপোনালোকৰ তাত অফ হৈ থাকিব যদি এই অপশ্যনটো আপোনালোকে অন কৰি দিয়ে তেতিয়াহ'লে এই ভিডিঅ'টো অট'মেটিকেলি ফেচবুকত আপলোড হৈ যাব চ' এইটো আপোনাৰ কথা আপুনি এইটো ফেচবুকত আপলোড কৰিব বিচাৰে নে নিবিচাৰে ইয়াৰ পিছত আছে এডভান্স ছেটিংছৰ কোনো প্ৰয়োজন নাই গতিকে এই ভিডিঅ'টো এতিয়া মই আপলোড কৰিব লগা হ'লে আপোনালোকে ওপৰত ৰাইট চাইডে পোষ্ট বুলি দেখা পাইছে এই পোষ্টত ক্লিক কৰি দিব পোষ্টত ক্লিক কৰি দিয়াৰ পিছত এই ভিডিঅ'টো আপলোড হৈ যাব ইয়াত দেখিছে আপোনালোকে আপলোডিং মানে এই ভিডিঅ'টো আপলোড হৈ আছে ইয়াৰ লগতে আপোনালোকক জনাওঁ যে যিসকলৰ তাত এই IGTV লগ'টো অহা নাই
তেওঁলোকে কেনেকৈ ভিডিঅ' আপলোড কৰিব। ইয়াৰ বাবে আপোনালোকে প্লে ষ্ট'ৰলৈ যাব লাগিব আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে IGTV বুলি চাৰ্চ কৰি দিব লাগিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত IGTVৰ এপটো আহি যাব। চ' এই এপটো আপোনালোকে ইয়াত ডাউনলোড কৰি ল'ব। মই অলৰেডি এই এপটো ডাউনলোড কৰি লৈছোঁৱেই, গতিকে মই আৰু ডাউনলোড কৰিব নালাগে। চ' আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত এই IGTV এপটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন হোৱাৰ পিছত ইয়াত আপোনাৰ ইনষ্টাগ্ৰামৰ ইউজাৰ আইডিটো শ্ব' কৰিব। চ' ইয়াত আপুনি কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ওপৰৰ লেফ্ট চাইডে আপোনালোকে IGTVৰ লোগো এটা দেখা পাইছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত এলাও বুলি আহিব, এলাও কৰিব। এলাও কৰি লোৱাৰ পিছত ইয়াত আপুনি ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিব আৰু ভিডিঅ' আপলোড কৰিব পাৰিব। আপলোড কৰিব লগা হ'লে তলত লেফ্ট চাইডে আপোনালোকে গেলাৰীৰ অপশ্যনটো পাব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰে যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'ব। চ' মই ইনষ্টাগ্ৰামত আপোনালোকক যেনেকৈ দেখাই দিছোঁ ঠিক তেনেদৰে ইয়াতো ষ্টেপ বাই ষ্টেপ কৰি যাব। ত' মই ইয়াত আৰু আপোনালোকক দেখাই নিদিওঁ, গতিকে মই এইটো বেক কৰি দিছোঁ। বেক কৰি দিয়াৰ পিছত ওপৰৰ ৰাইট চাইডে আপোনালোকে তিনিডাল চিন দেখা পাইছে। ইয়াত আপোনালোকে যদি ক্লিক কৰি দিয়ে, ক্লিক কৰি দিয়াৰ পিছত ইয়াত চুইচ একাউণ্ট বুলি আহিব। চুইচ একাউণ্টত ক্লিক কৰিলে আপোনাৰ যদি ইনষ্টাগ্ৰামত 2-3টা একাউণ্ট আছে, সেই একাউণ্ট ইয়াত চিলেক্ট কৰি ল'ব পাৰিব। 2 নম্বৰত আছে লিংক একাউণ্ট। যদি আপুনি ফেচবুক একাউণ্টৰ লগত ইনষ্টাগ্ৰামৰ IGTV লিংক কৰিব বিচাৰে, তেতিয়া আপুনি লিংকেড একাউণ্টত ক্লিক কৰিব। ইয়াৰ পিছত আছে ৰিপৰ্ট এ প্ৰব্লেম। কিবা প্ৰব্লেম হ'লে আপোনালোকে তাত ৰিপৰ্ট কৰিব পাৰিব। ইয়াৰ পিছত আছে লগ আউট। লগ আউটত ক্লিক কৰি আপোনাৰ একাউণ্টটো লগ আউট কৰি ল'ব পাৰিব। চ' আপোনালোকে এতিয়া গম পালে IGTVত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে। সকলোবোৰ মই ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁৱেই। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই।